এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। শদিয়াৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত ৩ আৰু গুৰুতৰভাৱে আহত ২জন। নম্বৰবিহীনভাৱে বলেৰো পিকআপ আৰু AS23CC1737 নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। এই ঘটনা আজি ৰাতিপুৱা ৮:৩০ বজাত সংঘটিত হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। শদিয়াৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নম্বৰবিহীনভাৱে বলেৰো পিকআপ আৰু AS23CC1737 নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। নিহত ৩ আৰু গুৰুতৰভাৱে আহত ২জন। এই ঘটনা আজি ৰাতিপুৱা ৮:৩০ বজাত সংঘটিত হৈছে। পুনৰবাৰ জনাইছোঁ, শদিয়াৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি ৰাতিপুৱা ৮:৩০ ধলা থানাৰ অন্তৰ্গত বোকাপথাৰ মিলন বজাৰৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা বলেৰো পিকআপ আৰু মাকুমৰ পৰা অৰুণাচললৈ গৈ থকা এখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষত ৩জন লোক থিতাতে নিহত হোৱাৰ উপৰিও ২জন লোক গুৰুতৰভাৱে আহত হয়। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। ৰাতিপুৱা প্ৰায় ৭:৫৫ বজাত ইয়াতে ডাম্পাৰ এখন আৰু এখন ডিআইৰ মাজত মুখামুখি সংঘৰ্ষ হয়। আৰু প্ৰাৰম্ভিকভাৱে আমি যিখিনি গম পাইছোঁ, ডিআইখন যথেষ্ট বেগেৰে আহিছিল আৰু ইয়াৰ ফলত মুঠ ডিআইখনত ৫গৰাকী আৰোহী আছিল ড্ৰাইভাৰক লৈ পেলাই। আৰু ডিআইখনৰ এতিয়ালৈকে আমি নিশ্চিত হৈছোঁ যে ৩গৰাকী আৰোহী তাৰে ঢুকাইছে। তাৰে এজন চালকজন, এগৰাকী মহিলা আৰু এজন ল'ৰা এজন, আৰু বাকী 2জন খুব বেয়াকৈ জখম পাইছে। ডিআইখন আহিছিল আমাৰ শদিয়া পিনৰ পৰা আৰু ডাম্পাৰখন আহিছিল ডুমডুমা পিনৰ পৰা। আচলতে এই ৰাস্তাটো আপোনালোকে দেখা পাইছে, যথেষ্ট ভালদৰে মেইনটেইন কৰা ৰাস্তাই, আৰু ইয়াত গাড়ীবোৰ প্ৰায় বেগেৰে আহে। আৰু এই বেগ কৰ্তন কৰাৰ কাৰণে আমি আমাৰ পিনৰ পৰা বেৰিকেডো লগাই থৈছিলোঁ। আজি আনকি য'ত দুৰ্ঘটনা হৈছে তাতে স্পীড কমাবৰ কাৰণে আমি বেৰিকেডো লগাই থৈ দিছিলোঁ। আৰু ৰাতিপুৱা যথেষ্টখিনি কিনকিনীয়া বৰষুণ হৈ আছে, আৰু কিনকিনীয়া বৰষুণ হ'লে আমি প্ৰায় দেখা পাওঁ যে ইয়াত গাড়ী কেতিয়াবা আজি মুখামুখি সংঘৰ্ষ হৈছে, নতুবা গৈ পেলাই ৰেলিঙত খুন্দা মাৰে। গতিকে এইটো এটা কাৰণ, বতৰৰ কাৰণ আৰু লগতে অভাৰ স্পীডিং, এই দুটা কাৰণতে আজিৰ এই দুৰ্ঘটনাটো হৈছে। যিজন ঢুকালে মোৰ ভতিজা ছোৱালী আৰু লগত নাতি ল'ৰাও আছে, দিল বাহাদুৰ সোণাৰ আৰু দুজনৰ নাম কি দলময়া সোণাৰ আৰু বিনোদ সোণাৰ। এনে তেখেতৰ আইডেণ্টিপুৰ বিয়াত বসবাস ইয়াত নাই, নেপালত, কিন্তু বিয়া খাবৰ কাৰণে আহিছিলে। নিজৰ ভাইক ভতিজা ল'ৰাৰ বিয়া খাবলৈ আহিছিলে। বিয়া খাই কিনে আজি পুনৰ নেপাললৈ উভতি আছিলে। যিহেতু উভতি থাকোঁতে আৰু ধলা বোকাপথাৰ মেইন চেণ্টাৰতে সিহঁতৰ দুৰ্ঘটনা হ'ল। আৰু সাক্ষাৎ কেইজন আছিলে গাড়ীখনত সাক্ষাৎ মই নাজানো কেইজন আছিলে, কিন্তু এতিয়ালৈকে বৰ্তমান বাপেক, মাক আৰু পুতেক ঢুকুৱাটো সম্পূৰ্ণ গম পালোঁ। মই অচি ছাৰৰ লগতো ডিছকাছ কৰিলোঁ। তেখেতে আমাক এতিয়া তিনিচুকীয়া চিভিললৈ মাতি আছে, আৰু বাকী 2জন জখমী বুলি কোৱা শুনিছোঁ, আশা আছে, আৰু লগত এজন মাইকী মানুহ আছে বুলি কোৱা শুনিছোঁ। তেখেতৰ একোৱেই গম নাপাওঁ। ধন্যবাদ, ইমানতে ৰাখি দিছোঁ।